1888 চনৰ 5 ছেপ্টেম্বৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল আৰু সেই দিনটোকে শিক্ষক দিৱস হিচাপে পালন কৰা হয় বুলি আমি সকলোৱে জানো। কিন্তু 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে কেতিয়াৰ পৰা পালন কৰা হয় আপুনি জানেনে? 1962 চনৰ 13 মে'ত ডক্টৰ ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি হয়। তেখেত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ অনুগামীসকলে তেখেতৰ জন্মদিনটো ধুমধামেৰে পালন কৰিবলৈ বুলি অনুমতি ল'বলৈ তেখেতৰ ওচৰলৈ গৈছিল। তেতিয়া তেখেতে কৈছিল যে মোৰ জন্মদিনটো যদি তোমালোকে পালন কৰিব বিচাৰিছা তেনেহ'লে মোৰ জন্মদিনটোক শিক্ষক দিৱস শিক্ষকসকলক উৎসৰ্গা কৰি শিক্ষক দিৱস হিচাপে পালন কৰা। মোৰ জন্মদিনটো যদি শিক্ষকসকলৰ সন্মানাৰ্থে শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেনেহ'লে মই বেছি আনন্দিত হ'ম। সেই তেতিয়াৰ পৰাই অৰ্থাৎ 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰৰ তাৰিখটো শিক্ষকসকলৰ সন্মানাৰ্থে শিক্ষক দিৱস হিচাপে পালন কৰা